এই চাপৰখিনি মিলিছে কিন্তু হা মিলিছে এই চেউটো অলপ উঠাব লাগিব বাকী সকলো ঠিকে আছে ঐ চাপৰখিনি মিলিছে ন ভাল হৈছে ৰে মিলিছে ঢোলৰ চাপৰটো মিলিছেতো আজি কিন্তু বহুত কষ্ট হ'ল দেই ইমান গৰম লাগিছে লোৱা আকৌ বা কস্তুৰী কষ্টপে কিন্তু তোৰ বৰ যতন লৈ দেই কেছটো কি ঐ পাগলী এইবোৰ একো নাই তই জানয়ে মই ইয়াক লগ পোৱাৰ দিনাৰ পৰা কৌস্তবদা বুলিয়ে মাতো তেনেহ'লে পাহি তোমালোক থাকা মোৰ গাটো বেয়া মই ঘৰলৈকে যাওঁ হাৰে গা বেয়া মোকচোন কোৱাই নাই ৰবা আখৰাটো শেষ হ'লে ময়ো একেলগেই যাওঁ ঐ পাহি থাক মই যাওঁ হা যা ভালকৈ যাবি ইহঁত এনেকৈ গুচি গ'ল যে নাজানো আৰু দুয়োটাৰে কেতিয়া কি হয় আকৌ ধৰিবই নোৱাৰি হয় নেকি বাৰু এটা ভাল খবৰ আমাৰ ৰংমন বিহু দলৰ এতিয়ালৈ প্ৰায় 15খন বিহুৰ লগত এগ্ৰিমেণ্ট হৈছে আৰে ভাল কথাটো ভাল খবৰচোন হঠাৎ আৰু কি হ'ল আজি তোমাৰ এনেকৈ গা বেয়া লগা বুলি ক'লা যে বেমাৰ হঠাতেই হয় কিন্তু মোৰ কিয় এনেকুৱা লাগিছে যে তোমাৰ গা বেয়া নহয় মনহে বেয়া কি হ'ল এনেকৈ উফন্দি আছা যে ক'তনো ফোনতে থাকিলোঁ আচলতে কি জানা আমাৰ সপোনবোৰ বৰ দীঘল আৰু সপোনৰ তুলনাত যেতিয়া বাস্তৱবোৰ ছুটি হৈ যায় তাক স্বীকাৰ কৰি লোৱাটো কঠিন হৈ পৰে হঠাৎ আৰু কি হ'ল আজি তোমাৰ মই নিজে নাজানো কি হ'ল বাৰু কাইলৈ আখৰালৈ আহিবা নহয় আহিম বোলা এতিয়া Number you are calling is either switched off or not reachable at the moment. Please try later. অথনিৰে পৰা ফোন কৰি আছোঁ তাৰ ফোনটো অফ এবাৰ ঘৰৰ পৰাই আহোঁ খুৰী কষ্টপ ঘৰত আছেনে ঐ পাহি নেকি নাজানো তাৰ কি হৈছে সেই তাক অথনিৰে পৰা ফোন কৰিছোঁ ফোনটোচোন অফ অথনিৰে পৰা ৰুমটোতে সোমাই আছে চাগে ভিতৰতে চাচোন কি অথনিৰে পৰা ফোন কৰি আছোঁ ফোনটো অফ হাৰে কি হ'ল মন মাৰি আছোঁ যে একো হোৱা নাই কি হোৱা দেখিলি নো মইতো জানো মোৰ আগত তই মিছা ক'ব নোৱাৰ এতিয়া তোক কষ্টৰে দাদা বুলি কোৱা বাবে তোৰ মন বেয়া শুন তই তাক ভাল পাৱ তই তাইক মনৰ কথা নক'লে তাই কেনেকৈ গম পাব তাইক ক'বলৈ মোৰ সাহস নাই ভয় লাগে তাইক হেৰুৱাব তাইক সকলো কথা ক'লে তাই যদি আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাঙি পেলাই আৰু তই তাইক নক'লে তোৰ ওচৰৰ পৰা যদি তাইক আন কোনোবাই লৈ যায় পাৰিবি তই সহ্য কৰিব শুন সময় কিন্তু সদায় একপক্ষীয় হৈ নাথাকে কাইলৈ তাই আখৰালৈ আহিলে মই সকলো কথা কৈ দিম কিন্তু মোৰ ওপৰত তই বিশ্বাস ৰাখ ঐ পাহি আখৰালৈ নাযাওঁ নেকি যাম তোৰ লগত অলপ কথা আছে কষ্টপ আছোন তোমালোকে গৈ থাকা ক কি কথা আচলতে কথাখিনি মোৰ নহয় কষ্টপেহে বহুত দিনৰ পৰা ক বুলি ক'ব পৰা নাই মই একো কি ক'ম যি ক'ব লগা আছে তাকেই ক কোৱা আকৌ কি ক'ব লগা আছে একো নাই কি ক'ব লগা আছে খোলাখুলিকৈ কোৱা মানে তুমি কিন্তু একদম বেয়া নাপাবা হা নাপাওঁ কোৱা মানে মই হয়তো তোমাক ভাল পাওঁ ধেমালি কৰিবলৈ আৰু বেলেগ কথা নাপালা মই ধেমালি নাই কৰা মই সঁচাকৈ কৈছোঁ হাৰে নাহাহিবা না প্লিজ বিশ্বাস কৰা না মই সঁচাকৈ কৈছোঁ
তুমি সঁচাকেই কোৱা বা মিছাকেই কোৱা মই এইবোৰ জালত সোমাব নাই দেই মই এনেকৈ ঠিক আছোঁ আৰু সেনেকৈ হেপী আছোঁ কিন্তু মই তোমাক ভাল পাওঁ সম্পৰ্কবোৰ সম্পৰ্কই হৈ থাকিব দিয়া কৌস্তৱ দা ইয়াক ভালপোৱাৰ বান্ধোনলৈ ঠেলি নিদিবা আমিতো এনেকৈয়ে ঠিক আছোঁ ন প্লিজ এইবোৰ কথা আৰু কেতিয়াও নক'বা কিন্তু বিহুলৈ আৰু বেছি দিন নাই পিছে এইবাৰ কিন্তু বহুত বিহু এগ্ৰিমেণ্ট হৈছে দেই কস্তুৰী কস্তৱে কিন্তু বহুত ভাল পায় প্লিজ এইবোৰ কথা মোক কৈ নাথাকিবি শুন কস্তুৰী সঁচা প্ৰেম কিন্তু মানুহৰ জীৱনলৈ এবাৰেই আহে আৰু অনুভৱ তেতিয়া হয় যেতিয়া আপোনজন হেৰাই যায় পাহি ঐ পাহি এয়া চা মই তোক গোটেই গাঁওখন বিচাৰি হাং কৰিলোঁ আৰু তই ইয়াতে আছ কি হ'লনো কি কৈছ কি হ'ল বাঢ়নীৰ কোব খাই বামুণহঁতৰ বাৰীৰ পৰাই জেতুকা আনিলোঁ আৰু এতিয়া কৈছ কি হ'ল বাৰখনিনে কোনে কোব খোৱালেনো জেতুকা আনিব যাওঁতে বামুণৰ ঘনীয়েকে একো নাই দে তোৰ বাবে মই এইখিনি সহ্য কৰিব পাৰিম পিছে জেতুকা ক'তনো ঘৰতে থৈ আহিছোঁ কস্তৱে কিন্তু তোক বহুত ভাল পায় সঁচা প্ৰেম মানুহৰ জীৱনলৈ এবাৰেই আহে আৰু অনুভৱ তেতিয়া হয় যেতিয়া আপোনজন হেৰাই যায় ঐ আজি 4 দিন হ'ল কস্তৱৰ একো খাই খবৰে নাই তাৰ খবৰ লৈছ তই মই কৈছোঁচোন প্ৰেম ভালপোৱাত মোৰ কোনো বিশ্বাস নাই তই অতীতটোক সামৰি বৰ্তমানটো কিয় নষ্ট কৰিছা তইচোন জানই পাহি মোৰ অতীতৰ কথা সেইবাবে মই আৰু কাকো ভালপোৱাৰ দৃষ্টিৰে চাব নোৱাৰোঁ কস্তৱে তোক বহুত ভাল পায় কস্তুৰী মই জানো কিন্তু তই তাৰ ভালপোৱাক অপমান কৰিছা কোনেও কাকো দুখ দি সুখী হ'ব নোৱাৰে কস্তুৰী কথাখিনি এবাৰ ভাবি চাবি অহাকালিলৈ বিহু সি তোৰ বাবে ৰৈ থাকিব এতিয়া গধূলিয়ে হ'ল ব'ল ঘৰলৈ যাওঁ সি তোক বহুত ভাল পায় তাৰ খবৰ লৈছা তই অহাকালিলৈ বিহু সি তোৰ বাবে ৰৈ থাকিব থাকিবা ন সদায় মোৰ লগত থাকিম চিৰজীৱনলৈ হ'লেও মই তোমাক বেয়া পাইছোঁ আৰে কিয় দেখা নাই হাতখন উকা হৈ আছে সেইটো কথা হ'ব দিয়া মই জেতুকা আনি দিম পিছে তুমি কিন্তু বৰ অভিমানী আৰু এইবাৰ বহাগটো কিন্তু তোমাৰ নিচিনাই অভিমানী এটা কথা কওঁ বেয়া নাপাবা আকৌ নাপাওঁ কোৱা অভিমানবোৰ সযতনে ৰাখিবাচোন বহাগৰ জীপাল বৰষুণ জাকৰ নিচিনাকৈ তোমাৰ অভিমানবোৰে মোক জীপাল কৰে অভিমানী বহাগ হৈ ঐ কস্তুৰী হ'ল নে তহঁতৰ